যে 1962 চনত ভাৰত চীন যুদ্ধই যেতিয়া সমগ্ৰ সমাজ জীৱন জোকাৰি গৈছিল সেই সময়ত বাইদেৱে নিজে ঊলৰ মোজা ঊলৰ টুপি এইবিলাক প্ৰস্তুত কৰাৰ উপৰিও মহিলাসকলৰ দ্বাৰা ঊলৰ মোজা টুপি আদি প্ৰস্তুত কৰাইছিলে আৰু এইখিনি ভাৰতীয় জোৱানসকলক যোগান ধৰিছিলে এইটো কম ডাঙৰ কথা নহয় যে বাইদেউৰ হৃদয়ত দেশপ্ৰেম উজ্জ্বল হৈ থকাৰ কাৰণেই বা বাইদেৱে আমাৰ জোৱানসকলক সহায় কৰাৰ যিটো মনোবৃত্তি সেইটো থকাৰ কাৰণেই বাইদেৱে সেই সময়তে 1962 চন যি সময়ত আমাৰ জন্ম হৈছিলে যিগৰাকী নাৰী সমাজৰ বাটকটীয়া আছিল সেই নাৰী সমাজৰ মাৰ্গদৰ্শক বা পথ প্ৰদৰ্শক মহিলাগৰাকীক আজি আমি আন্তৰ্জাতিক নাৰী দিৱসৰ এই পবিত্ৰ ক্ষণত আমি সন্মান জনাবলৈ পাই ধন্য মানিছো চকুৰ পানীৰে আজি তোমাৰ শৰাই পূজাৰ শৰাই ইমান জাতিষ্কাৰ পৃথিৱীৰ সেয়া নতুন দিনত তোমাৰ দেশলৈ যাব যে যাত্ৰী চিৰমৌন হে মাতৃ বিশ্বদাত্ৰী বিশ্বজুৰি চকুৰ পানীৰে ল অনন্ত পূজা হে চিৰনুবুজা হে মৃত্যু তোমাক আজি নমস্কাৰ তাৰপিছত আমি সেই সময়ত যুদ্ধৰ সময় গোটেই মানে উৰাজাহাজবোৰ উৰি থাকে তাৰপিছতে প্লেনবোৰ খুব তললৈ নামি আহে তেতিয়া মানে আমাক দেউতাই ৰবৰৰ নিচিনা বস্তু এটা কামুৰিবলৈ দিয়ে আৰু কাণত তুলা ভৰাই দিয়ে মানে আৱাজটো মানে হেৰি কাৰণে সেইবোৰ গ'ল আৰু দেউতা সেই সময়ত মানে ইমান আমাৰ লগত নাছিলে অ'ত মানে ঘূৰি ফুৰিছিলে সেইকাৰণে দেউতাক পোৱা নাছিলোঁ তাৰপিছত আমি যেতিয়া ডিব্ৰুগড়লৈ আহিলোঁ দেউতাক মানে মেনেজিং কিবা ডাইৰেক্টৰ হিচাপে বাগান চলাবলৈ পঠিয়ালে তামোলবাৰী চাহ বাগিচালে তেতিয়া আমি তালৈ আহোঁতে দেউতাক মানে পাইছোঁ আৰু সেই সময়ত পাইছোঁ তেতিয়া আমাক গান শিকোৱাতে আমি কবিতা চবিতা শিকিছিলোঁ কিন্তু সেই নিৰ্মল চক্ৰৱৰ্তী ভৰত বৰপূজাৰী তেনেকৈ ডিব্ৰুগড়ৰ পৰা আহি তেখেতসকলে শিকিছিলে তেনেকৈ আমি এটা দুটা গান মানে হেৰি কৰিছিলোঁ আৰু তাত মানে স্কুল নাছিলতো আমি ঘৰুৱা শিক্ষকৰ ওচৰত পঢ়িছিলোঁ ঘৰুৱা শিক্ষকে আমাক পঢ়াইছিলে তাৰপিছত যেতিয়া লেবাৰবিলাকৰ কাৰণে বনুৱাবিলাকৰ কাৰণে যেতিয়া স্কুল খুলি দিলে আমি সেই স্কুলখনত পঢ়িছিলোঁ আকৌ ডিব্ৰুগড়লৈ যেতিয়া মিটিং বা কিবা দেউতাৰ নাটক লভিতা এইবোৰ ৰূপালী হেৰি কৰে তেতিয়া মানে আমাৰ গাড়ীখন সৰু আছিল মৰিচ গাড়ী এখন আছিলে সেই লৰি বুলি কৈছিলোঁ আমি তেতিয়া ট্ৰাকবোৰ চৈ দি পেলাই এই বহা কথাৰ চকী টকীবোৰ তাত ভৰাই দিছিলে আমি তাতে বহি পেলাই গৈছিলোঁ মানে ৰিহাৰ্চেল কৰাৰ সময়ত আমাক নিছিলে কিন্তু ইমান তেতিয়া আৰু ত্ৰিপালখনে পাই দিয়ে চকী মেজ বা সেইবোৰতো নাছিলে ত্ৰিপালত বহি থাকোঁ ইমান মহে চহে কামোৰে কোনোবাই কেতিয়াবা বাদাম কেইটামান আনি পেলাই দিলে পিছত আমি নোযোৱা হ'লোঁ তেনেকৈ আমি গৈছিলোঁ আৰু সেই 50 চনৰ ভূমিকম্পত আমি তাত আছিলোঁ তাৰ আগতে আমাৰ মা ঢুকাইছে তেতিয়া দেউতাৰ মা আইতা আছিলে মানে মাৰ মাক আইতা আছিলে আমাৰ লগত সেই ভূমিকম্পৰ সময়ত আমি আছিলোঁ তাৰপিছত আৰু লাহে লাহে দেউতাৰ গা বেয়া হওঁতে আমি তেজপুৰলৈ দদাইদেউৱে আমাক লৈ আহিলে আৰু তেনেকৈ আমি গোটেই জীৱনটো মানে কি কৈছে সেইখন তামোলবাৰী চাহ বাগিচা এতিয়া পিছে ভতিজাহঁতে এখন বিক্ৰী কৰিলে বাগদিয়াৰ নাম শুনিছে নহয় দেৱী প্ৰসাদ বাগদিয়াহঁত তাহাঁতৰ ফেমিলিয়ে ল'লে তেওঁৰ লগত যোগাযোগ আছে আৰু আমাৰ